আইজনীও মই পিছফালৰ টিংকেচলা লগাই দিলোঁ পানী নপৰে আৰু দেই চিন্তা নকৰিবি দেউতা মই তোলৈও ভাত বনাই থ'ম আহি কিন্তু খাবহি লাগিব আজি টিফিনো দিবলৈ নহ'ল নহয় থ হেৰো তইনো মোক কোনদিনা টিফিন নিদিয়াকৈ আছ আজি খৰিকেইডাল নাছিল কাৰণেহে হ'ব বাৰু দে তই ভাতকেইটা বনাই থবি মই একেবাৰে সন্ধিয়া আহিম মই যাওঁ দেই যা তই যে ঘূৰি নহালৈকে মোৰ বৰ চিন্তা হৈ থাকে ইমান যে কষ্ট কৰিব পাৰে নহয় হে ভগৱান দেউতাক যাতে সদায় ভালে ৰাখা ওহো ভাত বনাবলৈ দেখোন চাউলেই নাই দেউতাক কওঁ জানো নকওঁ মই কিবা এটা কৰিব লাগিব চাওঁতে চাওঁতে আজি মা নোহোৱা এবছৰে হ'ল আগতেতো সকলো দোকান বজাৰ মায়ে কৰিছিল এতিয়া মা নাই বাবে মোৰ বৰ কষ্ট হৈছে দেউতাৰো কষ্ট হৈছে দাদা ক'ত যাওঁ এই চাউল আনিবলৈ যাওঁ আহোঁতে পাহৰি থাকিলোঁ নহয় মই আনিলোঁ নহয় পইচা ক'ত পালি পালোঁ আৰু এতিয়া মই বনাই হ'ল হয় নেকি বাঢ়িছোৱে হ'ব দে আহিলি কি কৰিছনো তোলৈ এটা চুৱেটাৰ গুঠিছোঁ আকৌ আগৰটো পুৰণাই হ'ল নহয় ঠাণ্ডা দিন আহিবই দেখোন তোলে চাহ বনাই আনো সেই ঠাণ্ডাও আহি পালেহি গৰম কাপোৰৰ কাৰণে কিনিব লাগিছিল পইচাই ধৰা নমৰা হ'ল নহয় কাম যিটোহে কৰিছোঁ তাকো এদিন আকৌ মাহেকৰ মূৰত পইচাকেইটা দিয়ে কি কৰোঁ ছোৱালীজনী বৰ কষ্ট পাইছে পাই কি ভাবি আছনো দেউতা নাই একো ভবা নাই কচোন কিনো ভাবি আছ গাটো বৰ ভাল লগা নাই
দেউতাৰনো ঘপকে কি হ'ল? অ' দেউতা, তই ভাল পাইছনে? নাই পোৱা অ'। দাদা, বেয়া নাপায় যদি দৰৱ কেইটামান দিব পাৰিব নেকি? মোৰ দেউতাৰ বহুত জ্বৰ। পাৰিম, কিয় নোৱাৰিম? নহয় মানে কি মানে? মোৰ হাতত এতিয়া পইচা নাই। দেউতাই পাছত দি দিব। এতিয়া পাৰিবনে দিব? পইচা নোহোৱাকে মই দৰৱ দিব নোৱাৰো, বুজিলি? দেউতাই বেমাৰ ভাল পালে আপোনাক দি দিব। আৰু বেছি পইচাও নহয়, কেইটামান দৰৱহে। নোৱাৰো বুলি ক'লেও নাই। পইচা লৈ আহ, দৰৱ লৈ যাবি, যা। কি দৰকাৰ পৰিছিল মোৰ? চাউল নাছিল নাই। এদিনটো ভোকত থাকিব পাৰিলোহেঁতেন। আনিব নালাগিছিল। কিহে পাইছিলে মোক? আজি যদি সেই পইচাখিনি থকাহেঁতেন মই দেউতাৰ কাৰণে সেই দৰৱখিনিকে আনিবগৈ পাৰিলোহেঁতেন। তই আকৌ আহিলি? দেউতাৰ বেমাৰ বাঢ়িছে। দৰৱ খাবলৈ দিব পৰা নাই। মই কি কৰিম? হা, মই কি কৰিম? লৈ যা দৰৱ। পইচা আনিছ? নাই। তেন্তে কি মুখখন লৈ আহিছ দৰৱ নিবলৈ? অনুৰোধ কৰিছোঁ, আজি দৰৱকেইটা দিয়ক। মই পইচা দিম। আৰু যদি দিব নোৱাৰোঁ, মই আপোনালোকৰ ঘৰত কাম কৰি দিম। যি কাম কৰিব লাগে মই তাকেই কৰি দিম। মই চব জানো নহয়। মাত্ৰ দৰৱকেইটা দিয়ক। নহ'লে দেউতাৰ কিবা এটা হ'ব লাগিলে মই আপোনাক হাতযোৰ কৰিছোঁ। যা, দিছোঁ বাৰু। তই যেনেকৈ কৈছ মই তেনেকৈ তোক দৰৱ দিম। কাইলৈ কিন্তু কামলৈ আহিব লাগিব, বুজিলি? অঁ, ৰহ। শুনি ল। অ' ছোৱালী, কি হ'ল? পৰহিয়ে যোৱা মানুহ আজিলৈকে নগলি যে? দেউতাই ভাল নাই পোৱা অ' ককাইদেউ। মই দেউতাৰ লগত লাগি থাকিবলগীয়া হৈছে যে, সেইকাৰণে যাব নাই পৰা। বেয়া নাপাব দেই ককাইদেউ। কথা মতে কাম নকৰিলে মই বেয়া পাওঁ। তোৰ কথা মতে মই বস্তু দিছিলোঁ নে নাই? দিছিলে। তেতিয়াহ'লে দেউতা সুস্থ হ'ব নহয়, কামলৈ গ'লে তেতিয়া পইচাকেইটা দি দিব আপোনাক। সেইবোৰ ভুৱা তালিবাজি মোৰ লগত নচলিব। পইচা আন। বিশ্বাস কৰক ককাইদেউ, দেউতাই গা ভাল নাপালেও মই আপোনালোকৰ ঘৰত কাম কৰি পইচা ধাৰ মাৰি দিম। সেইবোৰ নাজানো। পইচা আন। বাপেৰ ক'ত? মই আপোনাৰ ভৰিত থৈছোঁ। ঘৰত পইচা একেবাৰেই নাই। ঘৰত চাউলৰ বাদে ভাত বনোৱা যোগাৰকেইটা একেবাৰেই নাই। তেনেস্থলত মই আপোনাৰ পইচাকেইটা কেনেকৈ দিম? মই কাইলৈ আপোনালোকৰ ঘৰত কাম কৰি দিম। নোৱাৰ যাব। নোৱাৰ। বাপেৰটো নৰিয়াতহে পৰি আছো। মই যোৱা নাই নহয়। তোক মই বেলেগৰ ঘৰত কাম কৰিবলৈ যাবলৈ দিব নোৱাৰোঁ।
তেতিয়াহ'লে পইচা দে আজিয়েই এতিয়াই দে পইচাকেইটাৰ কাৰণে আপুনি ময়েই সময়মতে মই যদি দৰৱকেইটা নিদিয়া হ'লে আজি তই মৰিয়ে থাকিলি হয় এইখন অঞ্চলত ধনো এখন চৰকাৰী হস্পিটেলেই নাই মই নবচালে ঘৰতে মানুহ মৰিব বুজিলি আজি নিদিলে নহ'বনে বাৰে বাৰে একেটা কথাকে কিয় চেপেটা কৰি আছ ভালে ভালে মোৰ পইচা দে লওক দৰৱৰ পইচাখিনি কাটি বাকীখিনি দি দিয়ক দেউতাক বেয়াকে নক'ব কিমাননো পাবি পুৰণা ফুলি বাৰু মই অলপমান দি দিম এতিয়া মোৰ লগত নাই কাইলৈ ফাৰ্মেচীৰ পৰা গৈ লৈ আনিবি আইজনীও এই পাত ফুলি মাৰে দি থৈ যোৱা ফুলি পাতে নহয় জানো কিয় এনেকৈ তই মায়ে কৈ থৈ গৈছে বিপদত পৰিলে কামত আহিব এয়া বিপদে নহয় জানো চিনাকি মানুহৰ অচিন বিপদ চে পইচাকেইটা আনিবলৈ যাব লাগিছিল আজি দেখোন দুদিনেই হ'ল ফুলিপাত নিয়াৰ পিছত দেখোন সেইজনা দেখা দেখিয়েই নাইকিয়া হ'ল হয়নে তো বল আমি গৈ আহোঁ ব'ল তই খালি খোজকাঢ়িব পাৰিবিনে সেই কি কথা কওঁ এই মোৰ সাধাৰণ বেমাৰ এটা হৈছিল তাকো জ্বৰ ডাঙৰ বেমাৰ কৰি পেলালি থয় হে থ ঐ অ। শুন কি এইবাৰ পইচাকেইটা পালেই এই গাত লোৱা গৰম কাপোৰখন আনিব লাগিব গোটেই ৰাতিটো তই কুচি মুচি ঠাণ্ডাত শুই থাক বল 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 ব'ল ব'ল ঐ এজনী আজিও দেখোন ফাৰ্মেচীখন বন্ধ অঁ কথাটো কি ঘৰটো চিনি নাপাওঁ নহয় তথাপিও ঘৰটো বিচাৰি উলিয়াবই লাগিব ব'ল অঁ দাদা আৰে তহঁতকেইটা মোৰ ঘৰ ওলালিহি তহঁতৰ পইচা মই খাই পেলালো নিদিওঁ যা কি কৰ কচোন লোকৰ পইচাকেইটা খাই আপুনি নিজকে ৰজা বুলি ভাবিছে দুখীয়াৰ কাৰণে আমাৰ পৰা আপুনি সুযোগ লৈছে আৰে তোৰচোন বৰ কথা এটা সাধাৰণ দিন হাজিৰা কৰা BPL মানুহৰ মুখত এইবিলাক শোভা নাপায় পইচাকেইটা দিয়ক আপুনি কিয় এনেকুৱা কৰিছে আমি কিবা নিজৰ পইচাকেইটাহে বিচাৰিছো বল দুখীয়াৰ কাৰণে আমাৰ মূৰত ৰাম টাঙোন মাৰিলে হয় আমি দৰিদ্ৰ সীমাৰেখা তলৰ মানুহ কিন্তু ভাগ্য ভাল আপোনাৰ দৰে মানৱতা সীমাৰেখাৰ তলৰ মানুহ নহ'লো বল এপাত পুৰণা ফুলিত কিমান পইচা পাবি হা লাখ টকা পাবি নেকি চালা পইচাৰ হিচাপ নজনা চব চালা শুন